নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম পুলক আৰু আপোনালোকে চাই আছে খাতি পুলক ৰাজ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিব খোজে যে ইউটিউবৰ পৰা কি পদ্ধতি দ্বাৰা ধন উপাৰ্জন কৰে বা লাভ কৰে আৰু অসমৰ জনপ্ৰিয় শীৰ্ষত থকা ইউটিউবাৰ কেইজনমানে বৰ্তমান তেওঁলোকৰ মান্থলি ইনকাম কিমান হয় আৰু তেওঁলোক সকলোবোৰ ডিটেইলছ জানিবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ শেষলৈ চাব আহক তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টিলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টিৰ তলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব ইউটিউবৰ পৰা ধন উপাৰ্জন কৰা মূল পদ্ধতিকেইটা হৈছে প্ৰথম হৈছে স্পন্সৰশ্বিপ মানে হৈছে সকলো ইউটিউবাৰে আপোনালোকে নিশ্চয় দেখিব পাৰিছে তেওঁলোকৰ যিকোনো ভিডিঅ'ৰ মাজত যিকোনো অনলাইন গেমিং বা অনলাইন পইচা কেনেদৰে ইনকাম কৰিব পাৰি তাৰ ওপৰত এপ বা এপ্লিকেশ্যন তেওঁলোকে মাজতে কৈ দিয়ে যে এনেদৰে খেলি এনেদৰে এই গেমটোৰ পৰা পইচাৰ আহৰণ কৰিব পাৰি এইবোৰ হৈছে একোটা এপ বা এপ্লিকেশ্যন ইয়াৰ জৰিয়তে তেওঁ সেই ভিডিঅ'টি ৰিভিউ কৰাৰ নামত কোম্পানীয়ে তেওঁক সেই ভিডিঅ'টি তেওঁলোকৰ প্ৰমোশ্যন কৰাৰ নামত তেওঁলোকে ধন প্ৰদান কৰে আৰু এই ধনৰ জৰিয়তে ইউটিউবাৰবোৰে স্পন্সৰশ্বিপৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰে নেক্সট পদ্ধতিটো হৈছে এফিলিয়েট মাৰ্কেটিং মানে হৈছে এজন ইউটিউবাৰে তেওঁ যিকোনো ভিডিঅ'ত তেওঁ সেই ভিডিঅ'টোত কি বস্তু বা কোনোবা মোবাইল বা অন্য কি মাইক্ৰফোন মোবাইল বা লেপটপ কি তেওঁ সেই ভিডিঅ'টি ব্যৱহাৰ কৰিছে তেওঁ সেইদৰে কৈ দিয়ে যে মই এই মোবাইলটো ব্যৱহাৰ কৰিছোঁ আৰু ঠিক সেইদৰে তেওঁ ডেছক্ৰিপশ্যনত কৈ যে ডেছক্ৰিপশ্যনত ইয়াৰ সকলোবোৰ লিংক এমেজন বা ফ্লিপকাৰ্টৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে বাই কৰিব পাৰে আৰু এইদৰে তেওঁলোকে এইবোৰক কয় হয় এফিলিয়েট মাৰ্কেটিং আৰু এইদৰে তেওঁলোকে এজন ছাবস্ক্ৰাইবাৰে তেওঁলোকৰ সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ যেতিয়া তেওঁলোকৰ লিংকৰ জৰিয়তে বস্তু এটা কিনিব তাৰ জৰিয়তে তেওঁলোকে এটা ধন উপাৰ্জন কৰিব পাৰে আৰু এফিলিয়েট মাৰ্কেটিঙৰ ওপৰত মই অনাগত দিনত ভিডিঅ' দিম আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব আৰু নেক্সট পদ্ধতিটো হৈছে ইউটিউব এডচেঞ্চ অৰ্থাৎ আপোনালোকে যেতিয়া এইটো হৈছে ইউটিউবৰ মূল প্ৰচেছ যিটোৰ দ্বাৰা ইউটিউবৰ পৰা তেওঁলোকে সম্পূৰ্ণ যোনটো মান্থলি ইনকাম হয় তেওঁলোকৰ ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে পায় আৰু এই এডছটো হৈছে আপোনালোকে দেখিব পাইছে সকলোবোৰ ভিডিঅ'তে যেতিয়া যিবোৰ ভিডিঅ'তে এডছ আহিব জানিব সেই ভিডিঅ'টোৱে মনিটাইজেশ্যন হৈছে আৰু আপোনালোকে বা ইউটিউবাৰবোৰে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে মাহিলী ইনকামটো তেওঁলোকৰ মাহিলী ধন উপাৰ্জন কৰিব পাৰিছে আৰু এইটো হৈছে সম্পূৰ্ণ ইউটিউবৰ দ্বাৰা সম্পূৰ্ণ মূল পদ্ধতি ইয়াৰ দ্বাৰাই ধন তেওঁলোকে উপাৰ্জন কৰে আৰু প্ৰতিটো মাহৰ মূৰত তেওঁলোকে এই ধনটো ইউটিউবৰ পৰা পোৱা যায় আৰু এই পদ্ধতি হৈছে মূল পদ্ধতি ইয়াৰ দ্বাৰাই তেওঁলোকে ইউটিউবৰ পৰা ধন উপাৰ্জন এনেদৰে কৰে আৰু এডছটো চোৱাৰ নামত ইউটিউবে 30% ইউটিউবে ৰাখে আৰু বাকীখিনি সেই ইউটিউবাৰজনক তেওঁলোকে নিজৰ উপাৰ্জন হিচাপে সেই ইউটিউবাৰজনৰ গুগল এডচেঞ্চ একাউণ্টলৈ ধনখিনি ট্ৰেন্সফাৰ কৰি দিয়ে এনেদৰে তেওঁলোকে ইউটিউবৰ পৰা ধন উপাৰ্জন কৰে আৰু এটা পদ্ধতি হৈছে কিছুমান ইউটিউবাৰে মোবাইল ৰিভিউ কৰে বা অন্য কোনো কোম্পানীৰ প্ৰডাক্ট তেওঁলোকে প্ৰমোশ্যন কৰে আৰু তাৰ জৰিয়তেও তেওঁলোকে মোটা অংকৰ ধন এটা লাভ কৰে ইয়াৰ দ্বাৰা এই পদ্ধতিকেইটাৰ জৰিয়তে ইউটিউবৰ পৰা এটা মোটা অংকৰ ধন তেওঁলোকে লাভ কৰে আহক তেনেহ'লে ফ্ৰেণ্ডছ আমি জানো অসমৰ জনপ্ৰিয় শীৰ্ষত থকা বৰ্তমানৰ ইউটিউবাৰ কেইজনৰ তেওঁলোকৰ ভিউ আৰু লগত জড়িত তেওঁলোকৰ মান্থলি ইনকাম কিমান হয় বা তেওঁলোকে কিদৰে ধন উপাৰ্জন কৰে তাৰ ওপৰত প্ৰথম আৰম্ভ কৰিছোঁ বিকাশ চেত্ৰী এজন ব্লগাৰ হয় এছামিছ ব্লগাৰ হয় তেওঁ ব্লগবোৰ বনাই ইউটিউবত ভিডিঅ' আপলোড কৰে এওঁৰ বৰ্তমান একদিনত ধৰিছোঁ তেওঁ একদিনত এটা ভিডিঅ' দিয়াৰ একদিন পিছত তেওঁৰ ভিউচৰ সংখ্যা হৈ গৈ 100K 200K মিনিমাম থাকেগৈ আৰু তেওঁৰ মাহিলী ইনকাম হৈ গৈ মিনিমাম 60,000ৰ পৰা 70,000ৰ ভিতৰত বন্ধু বান্ধৱীসকল বিকাশ চেত্ৰীয়ে তেওঁ ভিডিঅ'ত কোনো ধৰণৰ কোনো প্ৰডাক্ট ৰিভিউ বা এফিলিয়েট মাৰ্কেটিং তেওঁ ডেছক্ৰিপশ্যনতো ব্যৱহাৰ কৰা হোৱা দেখা নাযায় আৰু তেওঁৰ বাবে সেইবাবে তেওঁৰ মূল ইনকামটো ইউটিউবৰ এডভাৰটাইজিঙৰ পৰাই তেওঁৰ মূল ইনকামটো হয় আৰু নেক্সট হৈছে বেতাল অফিচিয়েল এওঁলোকে কমেডি ভিডিঅ' এওঁলোকে বনায় আৰু এওঁলোকৰ ভিডিঅ'ত কিন্তু মাজে মাজে স্পন্সৰশ্বিপবোৰ যেনে কোনো ধৰণৰ এপ ৰিভিউ মাজে তেওঁলোকে কৰা দেখা যায় আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ ইনকাম মিনিমাম আৰু এওঁলোকৰ ভিডিঅ'ত মিনিমাম
একদিনৰ পিছত তেওঁলোকৰ ভিউত মিনিমাম 200K 300K লৈ ভিউজ দেখিবলৈ পোৱা যায় ইয়াৰ জৰিয়তে এওঁলোকৰ ইনকাম মিনিমাম 90-80 হাজাৰৰ ভিতৰত এওঁলোকৰ মান্থলি ইনকাম হয়গৈ আৰু বন্ধু বান্ধৱীসকল এওঁলোকে বহুতো পাব্লিক শ্ব' কৰিও এওঁলোকে ধন উপাৰ্জন কৰে ইয়াৰ পিছত নেক্সট হৈছে ভঙা টিভি এওঁলোকে কমেডি ভিডিঅ' আপলোড কৰে আৰু ইয়াৰ চেনেলটোৰ মূল পৰিচালক হৈছে দীপজ্যোতি ডেকা এওঁলোকৰ ভিডিঅ' যেতিয়া আপলোড কৰে একদিনৰ পিছত এওঁলোকৰ ভিউৰ সংখ্যা হয়গৈ 200K 300K ওপৰত থাকে এওঁলোকৰ ভিউ আৰু সেই হিচাপে এওঁলোকে কোনো ধৰণৰ এপ বৰ্তমানলৈ ৰিভিউ কৰা দেখা হোৱা নাই আৰু এওঁলোকে এফিলিয়েট মাৰ্কেটো ব্যৱহাৰ নকৰে আৰু ইয়াৰ জৰিয়তে এওঁলোকৰ মিনিমাম মান্থলি ইনকাম হয়গৈ 1,10,000 ভিতৰত এওঁলোকৰ মান্থলি ইনকাম হয়গৈ আৰু বন্ধু বান্ধৱীসকল এওঁলোকৰ লগতে বহুতো পাব্লিক শ্ব' কৰিও এওঁলোকে ধন উপাৰ্জন কৰে আৰু ইয়াৰ পিছতে অসমৰ আগশাৰীৰ ইউটিউব চেনেল হৈছে ভইচ এছাম হৈছে তেলচুৰা তেওঁলোকে বহুতো কমেডি ভিডিঅ' আপলোড কৰে আৰু ইয়াৰ জৰিয়তে এওঁলোকৰ এটা মিনিমাম ভিডিঅ' আপলোড দিয়াৰ পিছত একদিনৰ পিছত এওঁলোকৰ ভিডিঅ' হয়গৈ মিনিমাম 500K 600K 400K ভিতৰত এওঁলোকৰ মিনিমাম মান্থলি ইনকাম হয়গৈ মিনিমাম 1.5 লাখ অৰ্থাৎ 1.5 লাখ পৰ্যন্ত এওঁলোকৰ মান্থলি ইনকাম হয় আৰু ইয়াৰ পিছতে হৈছে অসমৰ আন এজন ইউটিউবাৰ ডিম্পু বৰুৱা অসমৰ জনপ্ৰিয় ইউটিউবাৰ আৰু এওঁৰ ভিডিঅ' মিনিমাম 800K 900K 1 মিলিয়নৰ এওঁৰ ভিউ একদিনত হয়গৈ একদিনৰ পিছত এওঁৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব আৰু এওঁৰ মিনিমাম ইনকাম আৰু এওঁৰ লগতে এফিলিয়েট মাৰ্কেটিং ব্যৱহাৰ কৰে আৰু এপো ৰিভিউ কৰে এওঁ মাজে এপো ৰিভিউ কৰে আৰু ইয়াৰ জৰিয়তে এওঁৰ মান্থলি ইনকাম হয়গৈ 200K অৰ্থাৎ 2 লাখৰ ওপৰত এওঁৰ মান্থলি ইনকাম হয় আৰু এওঁৰ লগতে এওঁৰ আৰু এটা চেনেল আছে ডিম্পুছ ব্লগ তেওঁ ব্লগিং ভিডিঅ'বোৰ আপলোড দিয়ে আৰু ইয়াৰ জৰিয়তে তেওঁ বহুতো কোম্পানীৰ বেন বা বহুতো তেওঁ বিভিন্ন ধৰণৰ তেওঁ সামগ্ৰীবোৰ তেওঁ প্ৰমোশ্যন কৰি দিয়ে বা বহুতো জেগা তেওঁ গৈ প্ৰমোশ্যন কৰি দিয়ে ইয়াৰ জৰিয়তেও তেওঁ এক্সট্ৰা আৰ্নিং থাকে আৰু ইয়াৰ জৰিয়তে তেওঁৰ মান্থলি ইনকাম মিনিমাম 3 লাখৰ ওপৰত তেওঁৰ মাহিলী ইনকাম হয় আৰু লগতে তেওঁ ফেচবুকৰ জৰিয়তেও বহুতো ইনকাম লাভ কৰে আৰু বন্ধু বান্ধৱীসকল এই ভিডিঅ'টিৰ জৰিয়তে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টিত কোৱা সকলো ধৰণৰ ইনকামৰ সঠিক কিছু পৰিমাণে নহ'বও পাৰে আৰু এওঁলোকৰ সেই ইউটিউবৰ চেনেলৰ জৰিয়তে মই গুগল এডচেন্সত এওঁলোকৰ মান্থলি ইনকাম ৰিভিউ কৰোঁতেহে এওঁলোকৰ এটা পৰ্যায়ক্ৰম এওঁলোকৰ ইনকামৰ চ'ৰ্চ এটা দেখুওৱা গৈছে আৰু তাৰ পৰাই মই এই গুগল এডচেন্সৰ জৰিয়তে আপোনালোকক এই ৰিভিউটো আৰু মান্থলি ইনকামৰ কথাটো কৈছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকে ফ্ৰেণ্ডছ এই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি গম পালে যে ইউটিউবৰ পৰাও আপোনালোকে ধন উপাৰ্জন কৰিব পাৰে তেনেহ'লে আৰু থুলমূলকৈ ভিডিঅ'টিৰ জৰিয়তে কিছু কথা গম পালে আৰু অনাগত দিনত এনেবোৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু ভিডিঅ'টো কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ